পাৰ্টনাৰ খবৰ কি তোমাৰ? নকবি আৰু পাৰ্টনাৰ, মোৰ খবৰ বহুত বেয়া। এই তোমাৰ লগত মোৰ দেখা দেখি নহ'ব, তুমি মোক বাদ দিয়া। হয় নেকি? মই কৈছিলো 20 তাৰিখে লগ ধৰি, কিন্তু তাই মানা নাই। একদম মোৰ কপালে বেয়া আৰু নকবি ভাই। দে পাৰ্টনাৰ বাদ দে, কি হ'ব আৰু মোৰো যে নাই। মইতো কিমান বিন্দাছত ঘূৰি আছো, খাই আছো, বৈ আছো। ভাই তোৰ এজনী আছে। ক'ত আছে? ব্ৰেকআপ হ'ল নহয় মোৰ। দে বাদ দে গেলা বাদ। আৰু এই কথা এটা হ'ল নহয়। এই আমাৰ লগ দুটা যে ক'ত গৈছে নেকি? বেংগলৰ গৈছে। আৰু নকবি, সিহঁতৰ এই কি গম পাইছা? যাওঁতে তোৰ প্লেনত গৈছে, চিট পাইছে, আৰামত গৈছে। আহোতে বোলে ট্ৰেইনত আহি আছে, 3 দিন হ'ল চিটে বোলে পোৱা নাই। সিহঁতক বোলে ডাঙৰ মহে বোলে এনি টাইম কামুৰি থাকে। আজি মানে আহি পোৱাৰ কথা আছে না? আজি আহি এতিয়া বোলে আহি পাব বোলে। চাব লাগিব। সেই আহি আছে দেখোন ইয়া। হয় নেকি? বহুত দিন আহিব দি ট্ৰেইনত গেলোঁ, আহিলোঁ ট্ৰেইনত, তাৰপিছত প্লেনেদি গেলোঁ যাওয়ার টাইমত। প্লেনেদি যাওঁতে ভালে লাগিল, আহাৰ টাইমত ইমান কষ্ট, এতিয়ালৈকে মই চুগে পাৰি আছোঁ। ये बात मत बता यार, मेरे को दिमाग खराब कर देगा तू। कितना दिन से कह रहा हूँ को ये अच्छा नहीं है, वो हमारा असम ही अच्छा है ना। क्या है ये तो हमारी है। ये बहुत दिन मदद लोगों लिया तो देख कर ही जाओ क्या कर रही है। क्या ये भाई क्या हाल चाल है? ये बैठ। ज्यादा घूम गया। असम में आया है ना, तो ये असम का भाषा भूल गया है, पूरा हिंदी मरता है ये হয় পাৰ্টনাৰ। সেইটো বাদ দে, আছামিজ বা হিন্দীৰ লগত কথা নাজানে, ইণ্ডিয়ান মানুহ ক'লে হ'ল। কথা এটা শুনিলেও হয়। তহঁতৰ বোলে ইমান ডাঙৰ মুখ বোলে কামুৰিছে। नकब आरो इतना मच्छर है, ट्रेन में भी कटता है। হয় নেকি? क्या इंडिया में इंडियन सरकार ने अभी तक ट्रेन में भी क्या मच्छर घूमने के दिया, घुसने के दिया? क्या बात कर रहा है? কি বডি লৈ গৈছিলি? একদম শুকাই গেছে। বডি চডি একদম বেয়া আছে একদম। আৰু তোৰটো একদম গৈছে। ইয়াতো তথাপি আছে অলপ, তোৰ একবাৰেই নাই। কি হ'ব কচোন? कोई बात नहीं। অসমৰ ভাষাটোৱে ভুলি গেল আৰু কি থাকো ইয়াৰ। কি হৈছে গম পাইছা? ভাষাটোৱে ই এনেকুৱা কামোৰ बता क्या बात है? খাইটো পাহৰি গৈছে। বাপৰে বাপ। এই কোনোবাই এনেকে বিদেশত যায় নেকি কচোন? ये बात नहीं, ये तो बुरी बात नहीं, लेकिन बात ये है क्या असम छोड़ के गया, लेकिन कुछ काम नहीं मिला तो क्या वापस ही आना होगा ना। वो गया था ये उसका गर्लफ्रेंड को ढूंढने के लिए, लेकिन उसका गर्लफ्रेंड तो मिला ही नहीं। बाद में उसका 15,000 उसका चला गया। বাপৰে বাপ। অসমত থকাটোই ভাল আছিল। আৰু ইমান সৰু বেগ যে। বেগ লৈ আহোঁতে পুৰা ওজন নহয়, সেইকাৰণে পেলাই থৈ আছো। হয় নেকি? তইতো দিমাগ আছে যে, কাপোৰ কি কৰিলি? সৰু বেগটো লৈছো, এইটোত কেইটামান গেঞ্জি জাংগি আছে। बैग सब खो दिया, क्या करूं, पैसा भी खो दिया। সেইকাৰণে লৈ আহিব পৰা নাই আৰু। সৰু বেগটোৱে ভাল লাগছে, এইটো অলপ পাতল আছে, সেইকাৰণে লৈ আহিছো আৰু। তহঁতে যি কৰিছা ভালে কৰিছা। অসমৰ মানুহ অসমত আহিছা, ভাল কথা হৈছে। মানে মানে গাঁৱৰ মানুহ য'তে যাক নাই, আকৌ গাঁৱতে ঘূৰি আহিবলৈ বহুত ভাল কথা হৈছে। আহিছা, আমাৰ লগো নাই, সেইকেইদিন আমি বহুত মানে কিবা কৰিব পৰা নাই, ফুৰিব পৰা নাই ভালকে। তোমালোকে আহিছা, বহুত ভাল লাগিছে। আৰু ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' দিব পৰা নাই। মই বহুত মিছ কৰিছো নহয়। হয় নেকি? মোবাইল লৈছা আৰু মোবাইল এটা কম দামী চাই লৈছো আৰু। দিচোন চেলফি উঠিম। চেলফি ক্লিয়াৰ হয় নে নাই? হ'ব, কিমান ডাঙৰ মোবাইল, চেলফি কিয় ক্লিয়াৰ নহ'ব? এয়া চা। চাইবুল ক'ত? এটা আছে নে নাই? নাই দেখোন। ये उसको दिखाई नहीं दिया यार। ফটোটো নাই। বহুত আছে, মই নাথাকো আৰু যাওঁ দে। ये चल নহয়
এই তাৰ কিবা নহয়, কাম নহয়, ভূতে লৈ গৈছে, মই ইয়াতে আৰু নাথাকো। মই 1 মাহ হ'ল ঘৰত গৈছিলো, এতিয়ালৈকে মোৰ মা দেউতা এতিয়া মোক দেখা নাই। মই গায়ব হৈ গেলি ক'ত যাম আৰু। चल चल चल